welcome back to our channel Gyan Kalyan. Myself Sangeeta Borwa, and in this video I will discuss about what is plasma membrane or cell membrane and what is cell wall. So let us begin. So আজিৰ টপিকটো হৈছে plasma membrane or cell membrane and cell wall. এতিয়া plasma membrane কি হয় চোৱা? The plasma membrane of a cell is a network of lipid and proteins that form the boundary between a cell's contents and the outside of the cell. কি কৈছে plasma membrane to protein আৰু lipidৰ এটা network হয় আৰু ই কোট ফৰ্ম হয় এখন বাউণ্ডাৰী হয় আৰু এই বাউণ্ডাৰীখন সেলৰ যোনখিনি কন্টেন্ট ভিতৰত থকা কন্টেন্টখিনি আৰু সেলৰ বাহিৰত থকা কন্টেন্টখিনিৰ মাজৰ এখন বাউণ্ডাৰী হয় It is also simply called the cell membrane. Plasma membrane খনকে আমি cell membrane বুলিও কওঁ The main function of plasma membrane is to protect the cell from its surrounding environment. ঠিক আছে মানে প্লাজমা মেমব্ৰেনৰ মেইন ফাংচনটো হৈছে ই সেলৰ কন্টেন্টখিনি বা সেলটোক বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা ৰক্ষা কৰে বা বচায় ঠিক আছে It is semi-permeable and regulate the material that enter and exit the cell. Eto semi-permeable মানে selectively permeable সবকে enter কৰিবলে নিদিয়ে বা সবকে ভিতৰৰ পৰা বাহিৰলে exit হ'বলেও নিদিয়ে ই মানে ৰেগুলেট কৰে মেটেৰিয়েলছ খিনি কি বস্তু সেলৰ ভিতৰত সোমাব কি বস্তু সেলৰ পৰা বাহিৰলে উলাই যাব The cell of all living things have plasma membrane ঠিক আছে কি কৈছে জিআই থকা সকলো জীৱৰ শৰীৰতে সকলো জীৱৰ কোষতে শৰীৰত নহয় কোষতে প্লাজমা মেমব্ৰেন থাকে এতিয়া ফাংচন কি চাও আহা Plasma membrane protect the component of the cell from outside environment and allows separate activity to occur inside and outside the cell. এটোটো আমি গম পালোৱে প্লাজমা মেমব্ৰেনে সেলৰ ভিতৰ কন্টেন্ট খিনি প্ৰটেক্ট কৰি ৰাখে বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা তাৰ পিছত কি কৰে allow separate activity কিছুমান বেলেগ ধৰণৰ এক্টিভিটি সেলৰ ভিতৰত চলি থাকে সেই এক্টিভিটি খিনি চলি থাকিবৰ কাৰণে Plasma membrane সহায় কৰে to occur inside or outside the cell. সেলৰ ভিতৰতে হওক বা সেলৰ বাহিৰতে যোনবিলাক এক্টিভিটি চলি থাকে হেখিনি ভালদৰে চলি যাবলৈ কি কৰে প্লাজমা মেমব্ৰেনে সহায় কৰে প্ৰটেক্ট কৰি থাকে যাতে হেতি ভিতৰত থাকি বা বাহিৰত থাকি ভালদৰে তাহাঁতৰ কামখিনি কৰি যাব পাৰে The plasma membrane provides structural support to the cell. It layers the cytoskeleton, which is a network of protein filaments inside the cell that hold all the parts of the cell in place. This gives the cell its shape. ঠিক আছে কি কৈছে প্লাজমা মেমব্ৰেনে সেলটোক স্ট্ৰাকচাৰাল সাপোৰ্ট দিয়ে মানে স্ট্ৰাকচাৰাল সাপোৰ্ট কি এটা স্ট্ৰাকচাৰ এটা দিয়ে সাইটোস্কেলেটন বুলি কৈছে সেলটোৰ যোনটো স্কেলেটন হেতু প্লাজমা মেমব্ৰেনে হেতু দিয়াত সহায় কৰে এটা নেটৱৰ্ক বুলিটো আমি আগতে গম পালোৱে প্ৰটিন আৰু লিপিডছৰ হয়নে সেই কাৰণে ই কি কৰে ভিতৰৰ যোনখিনি পাৰ্ট থাকে হেখিনি নিজৰ প্লেছত থাকিবৰ কাৰণে সহায় কৰে আৰু এটা পাৰ্টিকুলাৰ শেপ দিয়ে যোনখিনি বস্তু যত আছে হেখিনি যাতে নিজৰ জায়গাতে থাকে হেতু প্লাজমা মেমব্ৰেনে সহায় কৰে আৰু এটা সেলটোক এটা definite shape দিয়ে The membrane can control the rate at which certain molecule can enter and exit the cell ঠিক আছে প্লাজমা মেমব্ৰেন খনে ৰেগুলেট কৰে বা কন্ট্ৰোল কৰে আমি ক'ব পাৰো কি বস্তু কি হুমাব সেলৰ ভিতৰত কি অৰ্গানিলিজ বা কি কিছুমান মলিকিউল সেলৰ পৰা বাহিৰলে উলাই যাব হেবিলাক কন্ট্ৰোল কৰি থাকে প্লাজমা মেমব্ৰেন খনে Another important function of plasma membrane is to facilitate communication and signaling between cell. ঠিক আছে অকল যে প্ৰটেক্ট কৰে বা এন্ট্ৰি এক্সিট হ'বলে সহায় কৰে হেতু নহয় হেতু হোৱাৰ কাৰণে এন্ট্ৰি এক্সিট হোৱাত এবলা কন্ট্ৰোল কৰে কাৰণে কি কৈছে হেতু কাৰণে সেল এটা তাৰ বাহিৰৰ সাৰাউন্ডিংৰ লগত বা নেইবাৰিং সেল বিলাকৰ লগত ধুনিয়াকে কমিউনিকেশন কৰিব পাৰে বা সিগন্যাল দিব পাৰে যে মই এটো বস্তু কিবা এটা মলিকিউল সেলৰ পৰা বাহিৰলৈ উলাই গৈছে তেতিয়া সেই মলিকিউলটোৰ কাৰণে ওচৰৰ সেলটোৱে ধৰা কিবা সিগন্যাল এটা পাব যে এটো এতিয়া এটো মলিকিউল সেলটোৰ পৰা উলাই গৈছে হেতু সেল তাত দৰকাৰ এটো উলাই যোৱাৰ লগে লগে এটা সিগন্যাল পাই গল
সো তেনেকুৱা কিছুমান কথা হৈ থাকে সেল এটাৰ ভিতৰত সো প্লাজমা মেমব্ৰেনে এইখিনি কমিউনিকেশ্যন আৰু সিগনেলিংখিনিত সহায় কৰে দুটা সেলৰ মাজত It does so through the use of various protein and carbohydrate in the membrane. বহুত protein আৰু carbohydrate membrane খনত থাকে তোমালোকে পাবা স্ট্ৰাকচাৰটো যেতিয়া ভালদৰে দেখিবা তেতিয়া গম পাবা কি মানে কেনেকৈ ৰেগুলেট কৰে কেনেকৈ তাহাঁতি ফেচিলিটেট কৰে কমিউনিকেশ্যন আৰু সিগনেলিং কৰিবৰ কাৰণে এয়া চোৱা এটা প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰ মই স্ক্ৰীনত দেখুৱাইছোঁ প্লাজমা মেমব্ৰেনটো কি কৈছে দুটা লেয়াৰ থাকে প্ৰটিন আৰু লিপিডৰ তোমালোকে দেখিবলৈ পাইছা প্ৰটিন আৰু লিপিডৰ দুটা লেয়াৰ আছে আৰু এই প্লাজমা মেমব্ৰেনখন কোন জেগাত আছে হেতু ইয়াত তোমালোকক দেখুৱাই এইটো এটা সেল দেখাইছে তলৰ ছবিটোৰ কথা কৈছো তলৰ সেলটোৰ বাহিৰৰ যোনখন সাৰাউন্ডিং হে সাৰাউন্ডিংখন দেখিছা ন হে সাৰাউন্ডিংখনে প্লাজমা মেমব্ৰেন তাৰপিছত এই মাজত ৰেড কালাৰ পাৰ্পল কালাৰ আৰু লাইট অৰেঞ্জ কালাৰৰ যোনখিনি বস্তু আছে য'তকেইটা বস্তু আছে সেইটো প্ৰটিন কিছুমান প্ৰটিন থাকে বুলি কৈছিলোঁ ন ইন্ট্ৰিনসিক প্ৰটিন বুলি কোৱা হয় বা এক্সট্ৰিনসিক প্ৰটিন বুলি কোৱা হয় সেই প্ৰটিন তোমালোকে হায়াৰ ক্লাছত পাবা ভালকে সেই প্ৰটিন মলিকিউলছবিলাক এনেকৈ প্লাজমা মেমব্ৰেনৰ মাজে থাকে লিপিড বাই লেয়াৰ ওপৰত এখন যোনখিনি ৰাউণ্ড শেপত আছে সেইখিনি এটা লিপিডৰ লেয়াৰ তলত এটা লিপিডৰ লেয়াৰ সেইকাৰণে কৈছে লিপিড বাই লেয়াৰ সো এইটোৱেই বেসিক্যালি প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰ প্লাজমা মেমব্ৰেনক আমি সেল মেমব্ৰেন বুলিও ক'ব পাৰোঁ এতিয়া সেল ওয়াল টু চাই লোৱা সেল ওয়াল ইজ ফাউণ্ড ইন প্লান্ট সেল আউটসাইড দ্য প্লাজমা মেমব্ৰেন প্লাজমা মেমব্ৰেনৰ বাহিৰৰ ফালে সেল ওয়ালখন পোৱা যায় প্লান্ট সেলত ঠিক আছে ইট ইজ এ ৰিজিড কভাৰিং মেড আপ অফ চেলুলোজ হুইচ এ কমপ্লেক্স সাবষ্টেন্স ইজ প্ৰভাইডিং ষ্ট্ৰাকচাৰেল ছাপোৰ্ট টু দ্য প্লান্ট ঠিক আছে গছজোপাক এটা ষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিয়ে The content of cell wall contract during loss of water in plant cell by the process of osmosis. ঠিক আছে অসমোসিছৰ সময়ত কি হয় কন্ট্ৰাক্ট ডিউৰিং লছ অফ ৱাটাৰ যেতিয়া লছ হৈ যাব তেতিয়া কন্ট্ৰাকশন আহি যায় সেল ওয়ালখনত প্লান্ট সেলৰ বাই দ্য প্ৰসেছ অফ আৰু সেই প্ৰসেছটো কি বুলি কৈছে অসমোসিছ বুলি কৈছে ঠিক আছে এতিয়া চোৱা The cell wall is generally arranged in 3 layers. Cell wall khonot 3টা layer থাকে and composed of carbohydrate. আৰু carbohydrate গঠিত হয় like pectin, cellulose, hemicellulose and other smaller amount of minerals which form a network along the structural protein to form the cell wall. Structural protein মানে কিছুমান protein থাকে পাবা তোমালকে পাছত সেইবিলাকে ষ্ট্ৰাকচাৰেল প্ৰটিনবিলাকো মাজে থাকে আৰু বেসিক্যালি কি হে ফৰ্ম হয় কাৰ্বোহাইড্ৰেটে সেল ওয়ালখন আৰু সেই কাৰ্বোহাইড্ৰেটবোৰ কেনেকুৱা ধৰণৰ তোমাক আহিব পাৰে কেতিয়াবা মনত ৰাখিবা পেকটিন থাকিব সেলুলোজ থাকিব হেমিসেলুলোজ থাকিব এইবিলাক কাৰ্বোহাইড্ৰেটে বেসিক্যালি সেল ওয়ালখন গঠন হয় সো তিনটা লেয়াৰ থাকে সেল ওয়ালৰ সেই লেয়াৰ কেইটা হৈছে প্ৰাইমেৰী সেল ওয়াল প্ৰথম লেয়াৰটো কয় প্ৰাইমেৰী সেল ওয়াল সেকেন্ড লেয়াৰটোক তোমাৰ ক'ব the middle lamella আৰু লাষ্টৰ যোনটো বা থাৰ্ড লেয়াৰটো হেতু আমি কওঁ the secondary cell wall কি আছিল primary cell wall the middle lamella and the secondary cell wall মনত ৰাখিবা এই কিটা কথা এটো cell wallৰ ষ্ট্ৰাকচাৰ মই দেখুৱাইছো সেলটো কোড মিডল লেমিলা কোড থাকে সেকেন্ডাৰী ওয়াল কোড থাকে প্ৰাইমেৰী ওয়াল কোড থাকে সেলটো কোনখিনি জায়গাত থাকে এইবিলাক তো ভালকে ইয়াত দেখুৱা হৈছে এতিয়া cell wallৰ ফাংশন কেইটা চোৱা The cell wall is an integral component of the plant cell and it performs many essential functions. Following are some of the major functions of cell wall is observed. ঠিক আছে cell wallৰ কিছুমান major function তলত দিছে নিকিনি চাবা The plant cell wall provide definite shape, strength and rigidity. গম পাইছো আমি shape to দিব লাগিব obviously যেতিয়া এখন বাহিৰৰ কভাৰিং হয় cell wall ই এটা definite shape দিয়ে strength দিয়ে আৰু rigidity দিয়ে cellটো It also provide protection against mechanical stress and physical shock ঠিক আছে মেকানিক্যাল কিবা কিবি সেলটোৱে দুখ পালে বা কিবা সেলটোৱে কভাৰ যদি দুখ পায় বা কিবা wound ওলায় তেতিয়া এইবিলাকৰ পৰা কি কৈছে মেকানিক্যাল ষ্ট্ৰেছৰ পৰা প্ৰটেক্ট কৰে আৰু ফিজিক্যাল শ্বকৰ পৰাও প্ৰটেক্ট কৰে বুলি কৈছে It helps to control cell expression due to the intake of water ঠিক আছে সেলৰ এক্সপানশন সেলৰ এক্সপানশন to
সেল ৱালখনে কণ্ট্ৰোল কৰে সেল ৱালখনে ভিতৰত ৱাটাৰ সোমাব দিয়ে সেই কাৰণে সেলটো এক্সপানশন হয় ঠিক আছে also help in preventing water loss from the cell ঠিক আছে এক্সপানশন হ'বলৈ যেনেকৈ সহায় কৰে তেনেকৈ এক্সট্ৰা সেল ৱাটাৰখিনি বাহিৰলৈ ওলাইও দিব পাৰিব also help in preventing water loss from the cell এইটো পইণ্ট ক'লো এতিয়া it is responsible for transporting substances between and across the cell কি কৰে ই ট্ৰান্সপৰ্টিং কিছুমান যোনবিলাক সেলৰ ভিতৰত থকা বা বাহিৰত থকা সাবষ্টেন্সখিনি সেলৰ ভিতৰলৈ সোমোৱাবলৈ বা বাহিৰলৈ ওলাই যাবলৈ সহায় কৰে it acts as a barrier between the anterior cellular component and the external environment ঠিক আছে এইখন মানে সেল ৱালখনে এটা বেৰিয়াৰ হিচাপে কাম কৰে সেলৰ ভিতৰৰ কম্পোনেন্টখিনি আৰু সেলৰ বাহিৰৰ কম্পোনেন্টখিনিৰ মাজত এটা সেপাৰেশন আনে বা এটা বেৰিয়াৰ হিচাপে কাম কৰে মানে প্ৰটেক্ট কৰে